গৈ আছোঁ আৰু এতিয়া পালোহি সেইফালে ৰাস্তাটো সোনকালে ৰাস্তাটো সোমাই যাব লাগিব মজলীয়া বিদ্যালয় ওচৰ পাইছোঁ এইটো ৰাস্তাত সোমাই যাব লাগিব এতিয়া আমি এতিয়া ভাইটি এটা ঘৰ পালোহি ভাইটিটোৰ ঘৰত সোমাই মেলি কাপোৰ কানি পিন্ধি মেলি এতিয়া নামঘৰ যাম এতিয়া এই ৰাইট চাইডে ৰাস্তাটো সোমাই দিব লাগিব আহি এতিয়া পামি আৰু বেছি দূৰ নাই এতিয়া এই লেফ্ট চাইডে ঘূৰি দিব লাগিব লেফ্ট চাইডে ঘূৰি এয়া অলপ দূৰ গৈ বেছি দূৰ নাই আৰু পামগৈ এয়া আমি খনিকৰপুখুৰী নামঘৰৰ গেটত সোমাই গ'লোঁ আমি এতিয়া বৰ্তমান পাইছোঁ খনিকৰপুখুৰী নামঘৰ এয়া এই লগৰকেইটাই বাইক ষ্টেণ্ড কৰিব গৈছে এয়া পালোহি এতিয়া ধূপচাকি ল'লোঁ ধূপচাকি লৈ মেলি নামঘৰৰ ভিতৰত যাম ৰ'বা চেনেল খুলি কৰি ভিতৰলৈ যাম চেনেলটো খুলি গতিকে তেখেতৰ জন্ম দিৱসত তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি আমি সেৱা ভাগি আগবঢ়াই দিয়া হ'ল এয়াই হৈছে খ পুৰণি খনিকৰপুখুৰী নামঘৰ গোলাঘাট মিছামৰাত আছে পাৰিলে সকলো আহিব চেষ্টা কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈকে যাতে আৰু ভিডিঅ' দি যাব পাৰোঁ